তো 500 টকাটো হেৰাই আপোনাৰ কেনেকুৱা লাগিছে? 500 টকাটো দি মই কিতাপ কিনিম বুলি ভাবিছিলোঁ, উপন্যাস, কিন্তু Hey guys, কি খবৰ আপোনালোকৰ? তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মানে একদম বহুত বঢ়িয়া ধামাকা ভিডিঅ' হৈ যাব আছে। থাম্বনেল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টোত হ'ব কি গৈ আছে। সো ইফালে মানে আমি একদম মেগী আৰু ইফালে একদম ঠাণ্ডা লৈ লৈছোঁ। আজি হ'ব মেগী চেলেঞ্জ মোৰ আৰু মোৰ বাৰ মাজত। সো ভিডিঅ'টো শেষলৈ চাই থাকক, মজা আহিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ এটা মানে আমাৰ দুটাৰ হ'ব যায় আছে মেগী চেলেঞ্জ, একদম গৰম গৰম মেগী আপোনালোকক দেখাই দিছোঁ চাওক। আৰু ইফালে একদম ঠাণ্ডা ঠাণ্ডা বঢ়িয়া জুচ আৰু মেগী যোনে খাই কিয় ফুকি আছা, যোনে ফাৰ্ষ্ট খাই একদম শেষ কৰিব পাৰে তাৰ পাব এই 1000 টকা। 500 মই দিছোঁ, 500 এই দিছে। চ' এইটা 500 যোনে জিকে আৰু এই গোটেই 1000 টকা পাই যাব। চ' দে আৰম্ভ আৰম্ভ। গৰমে আছে গাইজ। খতম। এটা মানে চাব পাৰে এইটো খাই আছে কিমান বাকী থাকি গ'ল দেখাই দি। আৰু আজি 1000 টকা মই পাই গ'লোঁ। আপোনাৰ হাৰি কিনে কেনেকুৱা লাগিছে? মোৰ একদম খতম হৈ গৈছে গাইছ। চ' গাইছ মেগী চেলেঞ্জ হাৰাটো একো ডাঙৰ কথা নহয়, কিন্তু এই যি 500 টকা মই জিকি গ'লোঁ ইয়াৰ পৰা। চ' 500 টকাটো হেৰাই আপোনাৰ কেনেকুৱা লাগিছে? 500 টকাটো দি মই কিতাপ কিনিম বুলি ভাবিছিলোঁ, উপন্যাস, কিন্তু কৈ দিয়ক আপোনাৰ এতিয়া মনটো কেনে? মনটো এতিয়া ফিলিং বেড। চ' মোৰ কিন্তু একদম মজা লাগি আছে। 500 জিকি গ'লোঁ গাইছ। এখন কিমান মেগী খাম আৰু এতিয়া 500 টকাটো। চ' বলক ভিডিঅ'টো খতম কৰোঁ। চ' গাইছ এই গৰমত গৰম গৰম মেগী খাই আপোনালোকক অলপমান এণ্টাৰটেইনমেণ্ট কৰাৰ আমি চেষ্টা কৰিছোঁ। চ' ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্টটো কৰি দিব। চ' চাই লওক বঢ়িয়া একদম তাজা তাজা জিকি গ'লোঁ গাইছ।